জ্ঞাপন কৰি আৰু ইয়াৰ লগে লগে আমাৰ অতিথিক দুআষাৰ উত্তৰজনক ভাষণ দি জনাইছোঁ। আৰু আমি আশাবাদী কাম কৰিছোঁ এই অঞ্চলত যিমানজন এই পূজা আৰু এই পূজাত মানে সদায় কিন্তু ৰাজ্য বা আমি একেলগতে আশা কৰোঁ কামনা কৰোঁ যাতে যাতে ভাল হয় যাতে হয় আমি যাতে ভালদৰে আমি জীৱন যাপন কৰে সেইটোকে উদ্দেশ্য ৰাখি পেলাই পূজা কৰি আহিছোঁ। সময়ত পূজা সকলোকে আজি আমাৰ যিটো পূজাৰ যিটো পূজা সেইটো মানে উন্মোচন কৰা সহযোগ কৰিবলৈ আমি আশা কৰিছোঁ আৰু লগতে আমি এইখিনিতে আমি যিনি বস্তুৰে দিব আগতে সমৰ্থন মানুহ পকৰা যায় নেকি Halo. दिनैनि 8थि जे जोंनि काजलगांव श्री श्री लोक्षी पूजा आरो मेला बे मेलानि मन्दिरखौ दान्दिसे सिगां दासो बेखेवखांबाय। दानिया जोङो हाबाफारि बायदियै जोंनि जे इसोरनि खामानि ब्रह्म जग आवथि बे जग आवथिखौ फोजोंजेननो थाखाय आखायाव लाबाय आरो बेखौ सलायसुंजेननो थाखाय जोंजोंनो लेंहरजानाय जोंनि आलासि काजलगांव टाउन कमिटिनि चेयारमेन सार बिथांखौ गुरै खावलायनाय जाबाय आरो बिथांजों हेफाजाब होनो थाखाय जोंनिनो जे पुरहित बाबामोनखौ आं गुरैयै खावलायहरनाय जाबाय।
সিফুং হাৰিমু আফাদ ৰৌমাৰী তেওঁলোকক অশেষ ধন্যবাদ জনোৱা হ'ল।